হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে খবৰ ভাল। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মানে কি হৈছে, আমি এটা টুৰিষ্ট কৰাৰ কাৰণে গাড়ী বুক কৰিছিলোঁ, কিন্তু ছাডেনলি কি হ'ল গাইজ, দেখিলে আপোনালোকক অবাক হৈ যাব। ছাডেনলি আমাৰ গাড়ীটো বেয়া হ'ল। বেয়া হোৱাৰ কাৰণে আমি যাব নোৱাৰিলোঁ। তাৰ কাৰণে এতিয়া প্ৰথমতে আমি কি কৰিম, গাড়ী ঠিক কৰিম। ঠিক কৰিবৰ কাৰণে আমাৰ গাড়ীটো টানি লোৱাৰ কাৰণে আমি এটা বেলেগ এটা গাড়ী আনিছোঁ। তো সেই আমাৰ গাড়ী টানি লৈ গৈ আছে, দেখাই পাইছে আপোনাক। কিন্তু চাওক, মানে মৰ্ণিং যে এনেকুৱা হ'ব বুলি কেতিয়াও মই ভবা নাছিলোঁ। এতিয়া আমি আছোঁ আপোনাৰ, এইটো লণ্ডন ব্ৰিজ কয় ন? হয়, লণ্ডন ব্ৰিজ। গাইজ আপোনালোক ডাউকি লণ্ডন ব্ৰিজ। হা হা ডাউকি লণ্ডন ব্ৰিজ। ডাউকি লণ্ডন ব্ৰিজ নহয়, এই লখৰা লণ্ডন ব্ৰিজ। দাদা, আপোনাৰ গাড়ীত কি প্ৰব্লেম হৈছে কওকচোন। অলপমান আমাৰ অডিয়েঞ্চে শুনিব খুজিছে। মোৰ গাড়ীটোৰ বৰ্তমান গিয়াৰ শিফটিঙৰ প্ৰব্লেম, বাকী একো প্ৰব্লেম নাই। আপোনাৰ যিটো অট'মেটিক গিয়াৰ বক্স, সেইটো বেয়া হৈ গৈছে। তো সেইটো এতিয়া ভাল কৰিব লাগে, সেইকাৰণে আমি গেৰেজত গৈ আছো। আচ্ছা দাদা, আপোনালোকে যে দিনে ৰাতি ওলা উবেৰ চলায়, আপোনালোকৰ মানে কিমান কি ইয়াৰ্নিং? মানে দেখা পাওঁ যে বহুতে মানে কৈ থাকে যে আমাৰ ওলা উবেৰত ইনকাম নাই, কি কৰি চলিম। মাজে মাজে আমি ধৰ্ণা দিয়াও দেখা পাওঁ বাৰু। তো এতিয়া কওকচোন, মানে কেনেকুৱা কি? আজি যিহেতু আমি ইমান দিন মানে শুনা পাইছিলোঁ, মানে ভালকে ড্ৰাইভাৰ লগ পোৱা নাছিলোঁ। আজি যিহেতু আপোনাক লগ পাইছোঁ, তো আপুনি অলপ ভালকে কওকচোন, মানে কি কেনেকুৱা ইনকাম? ওলা উবেৰতো ধৰক আপোনাৰ প্ৰব্লেম মানে কি, মেইন প্ৰব্লেম হ'ল আৰ্নিঙৰ প্ৰব্লেম। যিটো ফেয়াৰটো দিয়ে, সেইটো ফেয়াৰত ধৰক আপোনাৰ 80% পেট্ৰলত যাব। ধৰক পাৰ কিলোমিটাৰ আপোনাৰ 20 টকাকে ফেয়াৰ ওলাই লয় বা উবেৰে লয়। তাৰপিছত আমাক দিব 70%, 30% সিহঁতে কমিশ্যন কাটি লয়। তাৰে 50% আমি হেৰি কৰিব লাগে, পেট্ৰল ভৰাব লাগে। বাকী থাকে 20%, 20%ৰ 10% আমাৰ থাকে। বাকী 10% গাড়ী মেইনটেনেন্সৰ কথা আছে। ধৰক 200 টকাৰ ভাড়া এটা মাৰিলে কাটি 20 টকা এটা পকেটত। তো এনেকে আপুনি গোটেই দিনটো যেতিয়া গাড়ী চলাই, তো আপুনি কেতিয়াৰ পৰা কেতিয়ালৈ গাড়ী চলাই ক'ব পাৰিব নেকি? ৰাতিপুৱা 8টাৰ পৰা ৰাতি 10টা 11টালৈকে চলাও। আচ্ছা চাওক, ড্ৰাইভাৰ দাদা গোটেই দিনটো প্ৰায় 12 ঘণ্টা টাইম ডিউটি কৰে। 12 আৱাৰ্ছ, মানে আপোনাৰ মৰ্ণিঙৰ 8টাৰ পৰা ৰাতি 10টা 11টালৈ ডিউটি কৰে। কিমান কষ্ট কৰে। এটা আপোনাৰ গোটেই দিনটোত মানে ইয়াৰ্নিং আপোনাৰ হাতত থাকি যায় কিমান? চব এক্সপেন্সেছ বাদ দি কিনে, চব খৰচা বাদ দি কিনে আপোনাৰ হাতত কিমান টকা থাকে সেইটো ক'ব পাৰিব? এতিয়া ওলা উবেৰৰ কথা কি ক'ম, দুখ ভৰা কথা। দুখজনক কথা। আমি যদি ওলা উবেৰত যদি গাড়ী চলাব খোজো, তেতিয়া আমি গুৱাহাটীত চলিব নোৱাৰিম। তো বাকী আমাৰ ট্ৰেভেল এজেঞ্চি থকাৰ কাৰণে বা কিবা এইগিলা থকাৰ কাৰণে গাড়ী চলাই ল'ব পাৰিছো। বাকী নাই আৰু ওলা উবেৰত যেনেকুৱা দিনত ৰাতিপুৱা 0 পকেটত ওলাই যাওঁ, দিনটো পইচা লেনদেন কৰি থাকো, ৰাতি হলে আকৌ 0 পকেটেৰে ঘৰত গুচি আহো। টাইম পাছ কৰো, মেইনলি টাইম পাছ হয়। তো গাইজ, যিবিলাক মানুহে কয় যে ওলা উবেৰেদি আপোনাৰ দিনত 5,000-ৰ পৰা 10,000 টকা ইনকাম কৰিব পাৰি, এইটো একবাৰে ঝুট বুলি, মিছা কথা বুলি ক'ব পাৰি ন? এইটো ইনকাম নহয়, এইটো আৰ্নিং হয়। আৰ্নিং হয়। আচ্ছা 5,000 টকা আপুনি আৰ্নিং কৰিব পাৰে, কিন্তু তাৰে 3,000 টকা পেট্ৰল যাব। আচ্ছা 1,000 টকা গাড়ী মেইনটেনেন্স আছে। তো গাইজ, আপোনালোকে শুনা পালে, অকল আৰ্নিং কৰিলে নহ'ব, পকেটতো সোমাব লাগিব। হয়, ড্ৰাইভাৰে কৈছে যে দিনটোত মই 5,000 টকা আৰ্নিং কৰিব পাৰোঁ, কিন্তু আৰ্নিং কৰিলে কি হ'ব, গোটেই পইচাটো আমি নাপাওঁ। কাৰণ পেট্ৰলৰ কথা আছে, গাড়ী মেইনটেনেন্সৰ কথা আছে, খোৱা লোৱাৰ কথা আছে। এনেকৈ কৰি দিনটোৰ ভিতৰত আপোনাৰ 1,000 এটা বাচে চাগে ন? খোৱা লোৱা কাটি কিনে আপুনি 700-800 ধৰক। আচ্ছা চাওক, হাজিৰা যিমান পায় সিমান পাওঁ আৰু। আচ্ছা এতিয়া চাওক, মানে কিমান মানে এটা হেৰি লগা কথা। কাৰণ ইমান ডাঙৰ এটা গাড়ী ওলাই কিনে যদি আপোনাৰ দিনত যদি 500-800 টকা এটা ইনকাম কৰিব লগা হয়, ইয়াতকে দুখজনক মানে কথা আৰু বেলেগ হ'ব নোৱাৰে। আৰু দাদা, আপুনি পঢ়া শুনা কিমানলৈ কৰিছে এইটো ক'ব পাৰিব নেকি? মইতো পঢ়া শুনা ধৰক যিখিনি কৰিছো আৰু তথাপি এটা মানে এইটো ধৰক ডিগ্ৰীলৈকে কৰিলো। আচ্ছা তো আমি ছাডেনলি আমি ড্ৰাইভাৰ বুলি ক'লে, মেক্সিমাম ওলা ড্ৰাইভাৰ বুলি ক'লে চবেই বুলি ভাবে যে সিহঁতে হয়তো আনএডুকেটেড হ'ব পাৰে, কিন্তু এই কথাটো একবাৰে মিছা কথা। গাড়ী টানি আছো ৰ'ব। তো এইটো একবাৰে মিছা কথা, কিয়নো যে ৱেল এডুকেটেড মানুহেও মানে আপোনাৰ কাৰ চলায়। কিয়নো আজিকালি আমাৰ অসমত ইমানেই কৰ্ম সংস্থাপনৰ অভাৱ,
ইমানেই অভাৱ যে ভালকে পঢ়িলেও গ্ৰেজুৱেশ্যন কৰিলেও এটা ভাল এটা চাকৰি নাপায়। তো আমাৰ দাদাই কি কৰিছে নিজৰ মানে চাকৰি পিছে দৌৰা বাদ দি কিনে নিজে এটা গাড়ী ওলাই লৈছে, গাড়ীটো চলাই আছে। দাদাই কিবা কৰি মানে দিনত মানে নিজে কিবা এটা ইনকাম কৰি ঘৰতো দি আছে। তো দাদাৰ এটাই মানে আমাক বহুত ভাল লাগিছে যে এটলিষ্ট গ্ৰেজুৱেশ্যন কৰি BCom পাছ কৰি সি যে ঘৰত এনেই বহি থকা নাই, চাকৰিৰ কাৰণে যে মানে টাইম ৱেষ্ট কৰা নাই। মোৰ এইটো কাৰণে ভাল লাগিছে। মোৰ অসমৰ ৰাইজৰ কাৰণে এইটো এটাই মানে হেৰি থাকিল যে আপোনালোকে চাকৰিৰ পিছে দৌৰি বাদ দি কিনে মানে আপোনালোকে নিজে কিবা এটা কৰক, কিবা এটা বিজনেছ ষ্টাৰ্ট কৰক, তেতিয়াহে আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। কাৰণ চাকৰিৰ পিছত আপোনালোকে দৌৰি থাকিলে মানে চাকৰি আপোনাৰ কেতিয়া হ'ব কেতিয়া নহ'ব কোনেও ক'ব নোৱাৰে। তো মই এইটো মানা নকৰোঁ যে আপোনালোকে চাকৰি কৰিব নালাগে, কিন্তু আপোনালোকে নিজেও কিবা এটা কৰক, তাৰপিছত চাকৰি মাথা মাৰক। এনেই আপুনি দিনটো ৱেষ্ট নকৰিব। আৰু দাদা এটা কথা কৈছে যে আপোনালোকে যে ক'ৰবাত যদি যাব পাৰে, দাদা টুৰিষ্টত মানে গাড়ী চলায়, তো আপোনালোকে কোনোবাই যদি গাড়ী বুক কৰিব বিচাৰে তো দাদাৰ লগত কণ্টেক্ট কৰিব পাৰে। দাদা 3 ষ্টেট পাৰ্মিট ন আপোনাৰ গাড়ীটো? 3 ষ্টেট মানে আপোনালোকে মেঘালয় যাব হ'লে মানে লৈ যাব পাৰে, অৰুণাচল যাব হ'লেও লৈ যাব পাৰে, ডাউকি না টাৱাং যায় ন, টাৱাঙো যাব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। আৰু অসম মানে এই 3 ষ্টেট পাৰ্মিট আছে দাদাৰ। তো আপোনালোকে যদি মানে ক'ৰবাত যাব বিচাৰে আপুনি মোৰ লগত দাদাৰ লগত যোগাযোগ কৰিব পাৰে। দাদাৰ কণ্টেক্ট নাম্বাৰটো এতিয়া কৈ দিব বাৰু, স্ক্ৰীনত পাব। আচ্ছা স্ক্ৰীনত পাব। ঠিক